শুভেচ্ছা। কি নাম চেনেলটোৰ? মিষ্টাৰ 𝐂𝐎𝐍𝐲 vlogs। মিষ্টাৰ 𝐂𝐎𝐍𝐲 vlogs। আজিৰ কাহিনীটো আৰম্ভ কৰা হয় এটা অসমীয়া গীতৰ পৰা, আৰু সেই গীতটোৰ নাম হৈছে একেলগে থাকিম একেলগে হাঁহি। এই কাহিনীটো আৰম্ভ হৈছিলে 11 ফেব্ৰুৱাৰী শুক্ৰবাৰৰ দিনাই। সেইদিনাই মই গম পালোঁ যে মই পঢ়া মহাবিদ্যালয়খনত সুৰেণ দাস মহাবিদ্যালয় এটা অসমীয়া গীতৰ শ্বুটিং কৰিব আহিব। আমাৰ অসমৰ জনপ্ৰিয় শিল্পী ৰাকেশ ৰিহান দা এই গীত অভিনয় কৰিছে আৰু গীতটি গাইছেও। আৰু সেই খবৰটো পাই মই এতিয়া বৰ্তমান মই কলেজলৈকে গৈ আছোঁ। কলেজৰ গেট তাৰপাছত মই কলেজত গৈ দেখিলোঁ যে আৰু এটা কথা শুনি ভাল লাগিল যে এই গীতটিৰ কোৰিঅ'গ্ৰাফাৰ কৰি আছে আমাৰ হাজোৰে অকণ্ডা আৰু মানসী। অকণ্ডা আমাৰ হাজো সুৰেণ দাস কলেজৰ এক্স ষ্টুডেণ্ট আৰু মানসী বৰ্তমান পঢ়ি আছে আৰু মোৰ ক্লাছমেট। আৰু এটা সুখবৰ যে এই গীতটিত মই নিজে অভিনয় কৰিছোঁ। এই গীতটিত অভিনয় কৰা চান্স দিছে মোক মানসীয়ে আৰু অকণ্ডাই, আৰু অকণ্ডা আৰু মানসীক বহুত বহুত ধন্যবাদ। আৰু মানসীটো মোৰ বহুত ভাল ফ্ৰেণ্ডে, অকণ্ডাও মোৰ চিনাকি হয়, দাদা হয়। আৰু মই ডিছক্ৰিপশ্যনত এই গীতটিৰ লিংকটো দি দিম, আপোনালোকে সকলোৱে ছাপোৰ্ট কৰে আৰু মোৰো ইউটিউব চেনেলটোক যাতে সকলোৱে ছাপোৰ্ট কৰে। আৰু ৰাকেশ ৰিহান দাৰ লগত অলপ কথা পাতিলোঁ, ভালদৰে কথা পতা নহ'ল, গতিকে সময় বহুত কম আছিল, শ্বুটিং কৰিব বহুত আছিলে। পোনপ্ৰথম ইউটিউব চেনেলৰ সকলোকে বহুত বহুত মৰমৰ শুভেচ্ছা। কি নাম চেনেলটোৰ? মিষ্টাৰ 𝐂𝐎𝐍𝐲 vlogs। মিষ্টাৰ 𝐂𝐎𝐍𝐲 vlogs। গতিকে বহুত বহুত মৰম সমূহ ছাবস্ক্ৰাইবাৰ্ছলৈ। আৰু আজি বহুত বছৰৰ পিছত সৌভাগ্য ঘটিলহেঁতেন হাজোত খুব সুন্দৰ এটা সমন্বয় যাত্ৰা হয় পুৱামক্কাৰ পৰা মাধৱ মন্দিৰ। 15 জানুৱাৰীত মোৰ আহিবলগীয়া আছিলে, কিন্তু এই চিটুৱেশ্যনৰ কাৰণে এইটো কেঞ্চেল হ'ল। আৰু আজি এইখন কলেজত মোৰ দ্বিতীয়বাৰ। আজি মোৰ কেৰিয়াৰ ইনিচিয়েল ষ্টেজত 2009-8 এনেকুৱাত কিবা এটা অনুষ্ঠানত আহিছিলোঁ, পাহৰিলোঁ। গতিকে তাৰপিছত আজি পুনৰ আহিছোঁ আৰু খুবেই পবিত্ৰ সমন্বয় ভূমি অসমৰ হাজো, সকলোৱে জানে। তো আহিবলৈ খুব ভাল লাগিছে আৰু শ্বুটিং খুব সুন্দৰকৈ হৈ আছে। গীতটোৰ নাম একেলগে থাকিম। মই কণ্ঠদান কৰা টিকিট ৰেকিবুলৰ কথাসুৰ, ৰিকেশ বৰুৱাই সংগীত, আৰু ভিডিঅ'টোই খুব সুন্দৰ এটা কাহিনীৰে ডিৰেকশ্যন কৰি আছে অকণ, হাজোৰ এক্স ষ্টুডেণ্ট, হাজো কলেজৰ মানে সুৰেণ দাস কলেজৰ। গতিকে ভাল লাগিছে কৰি, আশা কৰোঁ খুব ভাল হ'ব। আৰু গীতটি খুব সোনকালে আহিব। ৰিলিজ আমি শ্বুটটো শেষ কৰি লওঁ। আমি শ্বুটৰ এতিয়া প্ৰায় 50% আমাৰ শ্বুট শেষ হৈছে। বাকীখিনি শ্বুট কৰি আমি এডিটিঙৰ পৰা আমি ক'ব পাৰিম, একচুৱেলি ডেটটো এনাউন্স কৰিব পাৰিম। কিন্তু বেছিদিন ৰ'ব নালাগে। এই ফেব্ৰুৱাৰী মাহতে গীতটো আমি, যিটো ফেব্ৰুৱাৰী মাহটো আমাৰ ফাগুনৰ মাহ, প্ৰেমৰ মাহ, প্ৰেমৰ বতৰ, গতিকে এই মাহতে আমি মুক্তি দিবলৈ চেষ্টা কৰিম। থেংক ইউ ছ' মাছ। অকণ্ডাৰ লগত অলপ কথা পাতিলোঁ, আপোনালোকে চাব পাৰে। অকণ্ডা কি কয়? তোমাৰ ইউটিউব চেনেলটোৰ নাম কি আছে? মিষ্টাৰ 𝐂𝐎𝐍𝐲 vlogs। মিষ্টাৰ 𝐂𝐎𝐍𝐲 নামটো মিষ্টাৰ 𝐂𝐎𝐍𝐲 vlogs। সকলোৱে লিংকটো সকলোৱে শ্বেয়াৰ কৰিব আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ নতুনকৈ যিহেতু আহিছে, আৰু বাকী তুমি মোৰ শ্বুটিঙত গৈ থাকিবা, নতুনবিলাক লগ পাই থাকিবা। আজি ৰাকেশ দাৰ গানটো কৰি খুব ভাল লাগিল, কলেজৰ সুৰেণ দাস কলেজত, আৰু ইয়াতে বহুত ভাল কৰিছে, তাৰ কাৰণে Ready? Right.